আপোনালোকে চোৰ বহু দেখিছে কোনো চোৰে যদি টকা পইচা সোণৰূপ চোৰ কৰে কোনো চোৰে চোৰ কৰে বাইক নাইবা গাড়ী কিন্তু আজি আমি দেখুৱাম এজন ব্যতিক্ৰমী চোৰ যিজন চোৰৰ লোভ নাই টকা পইচা নাইবা সোণৰূপৰ প্ৰতি যিজন চোৰৰ চকু কেৱল মহিলাৰ অন্তবাসত মহিলাৰ অন্তবাসেৰে ভৰি গৈছে চোৰৰ জলঙা অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা আসলে মই কিবা পেন্টি নে কিবা কিবি আসলে আপোনাৰ গামোচা আসলে এইজন চোৰে নিশা লখিমপুৰৰ এটা অঞ্চলৰ গাঁৱে গাঁৱে টিগিল গিলাই ঘূৰি ফুৰে মহিলাৰ অন্তবাস বিচাৰি এই ঘটনা লখিমপুৰৰ লালুকৰ ৰত্নপুৰৰ বহু লোকৰ ঘৰৰ বাহিৰত মেলি থোৱা যুৱতী মহিলাৰ কাপোৰ দিনে দিনে নোহোৱা হ'বলৈ ধৰিছিল হঠাৎ এনে কাণ্ড সংঘটিত হোৱাত চিন্তিত হৈ পৰে একাংশ লোক তাৰ পিছতে ঘৰত লগালে চিচিটিভি কেমেৰা আৰু তেতিয়াই ওলাই পৰিল উৰহিৰ ওৰ চিচিটিভিত ধৰা পৰিল এজন যুৱকে বাহিৰত মেলি থোৱা যুৱতী মহিলাৰ কাপোৰ চুৰি কৰাৰ দৃশ্য বিকৃত মানসিকতাৰ এই যুৱকজনে বিগত কিছুদিন ধৰি গাঁওখনত ভাড়া ঘৰ লৈ এটা চাহৰ ফেক্টৰীত কাম কৰি আছিল কিন্তু নিশা হলেই যুৱকজনে এইদৰে যুৱতী মহিলাৰ অন্তবাস চুৰি কৰি আনি জমা কৰে নিজৰ ভাড়া ঘৰৰ ৰুমত কিন্তু দিন বেয়া আছিল এইগৰাকী ব্যতিক্ৰমী চোৰৰ চিচিটিভিৰ ফুটেজৰ ভিত্তিত স্থানীয় লোকে ধৰা পেলাই মৃদুল শইকীয়া নামৰ এই যুৱকজনক ইয়াৰ পিছতে যুৱকজনৰ ৰুমৰ পৰা উদ্ধাৰ হয় শতাধিক যুৱতী মহিলাৰ অন্তবাস ঘটনাৰ কিছু সময় পিছতে লালুক আৰক্ষীয়ে নিশাই বিকৃত মানসিকতাৰ যুৱকজনক আটক কৰি লৈ আহে আৰক্ষী থানালৈ কিন্তু এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট